নমস্কাৰ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ উৎপলৰ দোকানৰ পৰা উৎপল ভাই কিবা কৈ দিয়া আজি কি চেলেঞ্জ হ'ব ফুচকা চেলেঞ্জ য়েছ ফুচকা চেলেঞ্জ হ'ব আমাৰ লগত আছে ৰাহুল এই খাবি আৰু পুৰা মাৰবি আৰু পানীপুৰি চেলেঞ্জ হ'ব চ' পানীপুৰিটো লৈ ল'লোঁ পাহামালাৰ পৰা এতিয়া পানীপুৰিটো লৈ ঘৰলৈ যাওঁ আৰু আপোনালোকে চেলেঞ্জটো চাই থাকক আমি বৰ্তমান ঘৰলৈ গৈ আছোঁ ফুচকা ল'লোঁ আই চেলেঞ্জ হ'ব চেলেঞ্জ কোনে জিকিব গাইজ কমেণ্ট কৰি জনাই দিয়ক ভিডিঅ'টো নোচোৱাৰ আগতে ফুচকা চেলেঞ্জ মানে 40টা ফুচকা আছে লগত কি কি আছে ফুচকা আছে 40টা লগতে ষ্টিং আছে আৰু যোনে হাৰে কি খাব লাগিব পিঁয়াজ দুটা নেচালা পিঁয়াজ আৰু লগতে আছে নদী ষ্টেপ ঠেক কৰিব লাগিব शाबाश बेटा টাইমত থাকব আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক পুৰা পেলবি আৰু না পেৰি দিবি আৰু ৰেডি গাইজ তিনি গাইজ খালো আৰু মাৰ খা পানী খাব লাগিব পানী কিলো কি দিব লাগিব ভিডিঅ'টোত আছে তাত অলপ লাগি ভিডিঅ'টোত লাগি আছে মাৰ গাইছ এইখিনি টাইমত ষ্টিংটো খাওঁতে একদম পেনটো জিকি গৈছে দেখিছেনে পেনত পৰিছে ডাইৰেক্ট ষ্টিংটো আপোনালোকে নাভাবিব আৰু বেলেগটো উইনাৰ 3 মিনিট প্লেয়াৰে নাই ইয়াতে হাৰাব পৰা প্লেয়াৰে নাই গাইছ अच्छा ठीक है ইয়াৰ কি কি বাকী আছে আলু আৰু ষ্টিং অৱস্থা নাই দুটাকে এতিয়া মই বললাত ভাই দিম इसकी माँ का भोला चेहरा মাতুলা ও মা ইমান নো ঝালা দিনে হা দোষ
ওলাওঁতে বাদ দে এই এহানি ভাতৰ লগত খাব তাই খালি ৰাতিপুৱা যেতিয়া গম পাইছে না বেয়া দাদা কাহি জ্বালা ধৰি আছে গাইছ এতিয়া অন্তিম পৰীক্ষা পিয়াজ খাব লাগিব এই জ্বালা জ্বালা আৰু পিয়াজ খাই দিয়া ওচৰৰ পৰা চবক বঢ়িয়া গিলব লাগিব কিন্তু পানী দিম লাগে পানী খাব পাৰিবি কেনে জেছ পানী লো পানী টেষ্টি খানা জোস টেষ্টি খানা এইটো খাব লাগিব যাবা দিছি একো নাই দোষ খাওয়াতো লাগবই নিকো কণী খাইছিল তাকো ঘোলা কণী দিতা চি কেনে গন্ধ मेरे साथ अन्याय हुआ है और मैं अब किसी के साथ अन्याय नहीं होने दूंगा কেনে লাগছে রে তোমার মন্তব্যটো জনাই দিয়া পারি গিলা ভিডিও বন্ধ পানি কোৱা লাগিল কৈ দিয়া তামাম জ্বালা মাথা ঘূৰাই গৈছে অৱস্থা বেয়া গাইছে আৰু আজি কেনে লাগছে মাথা কেমন লাগছে না পানী অলপ খাই দিছো পানী খাইছো ভাল লাগছে গাইজ ইয়াৰ অৱস্থা একদম বেয়া আৰু কি ক'ব আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক বহুত কষ্ট হৈছে জ্বালা সিমানো হোৱা নাই আৰু জ্বালাই হৈছে অৱস্থা বেয়া হৈছে জ্বালাই ধৰি কিন্তু সিমানো অৱস্থা বেয়া হোৱা নাই আৰু ইয়াৰ বহুত বেয়া হৈছে কাৰণ পিঁয়াজো খালা ফুচকাৰ পানী খালা ফুচকাৰ বেপাৰীটো ইমান জ্বালা দিছে না इसकी माँ का भोला चेहरा বেয়া জ্বালা ফৰফৰে গৈছে ৰাতিপুৱা আগতে কৈছে অলপ তোমরা জিতাও মারা হয়েছে নিকু তো তাও ফুর্তি লাগি আছে সো গাইস এইখিনি আছিল ভিডিওটো লাইক শেয়ার এন্ড সাবস্ক্রাইব কৰিব আৰু এটা জলদি ভিডিও আহি আছে এবাৰ বেলেগ টাইপৰ ফুড চ্যালেঞ্জ হ'ব সো সাপোর্ট কৰিব মই নিজকে দেখাই দাও একবার বাই বাই